আজিৰ দিনটো এনেকৈয়ে আৰম্ভ কৰি দিলোঁ দেই। ভাইটি এটাৰ চাইকেল এখন পালোঁ, তাকে বোলো অকণমান চলাওঁগৈ। চাইকেলখনৰ পেণ্ডেলপাতো উল্টাকৈ ঘূৰাই দিলোঁ, চেইনডালো পৰিলে আৰু লগতে ময়ো পৰি গ'লোঁ। পানী পানী বুলি শুনি আছোঁ, আমাৰ আগফালৰ গাঁওখনত পানী বাঢ়িছে হেনো। তাকে এপাক চাই আহোঁগৈ বুলি লগৰটো বাইকৰ পাছফালেকে উঠি ল'লোঁ। পাছবেলা টাইমত ওলাই আহি ভাল লাগে এই ভিউটোৰ কাৰণে। বাহ, আইফোন এটা হোৱা হ'লে কিন্তু ভিউটো মজা লাগিলেহেঁতেন দেই, কোৱালিটিটো কিন্তু ভাল আহিলেহেঁতেন। দেখি বেয়া লগা দৃশ্য এইবোৰে, সকলোফালে পানী পানী হৈ গৈছে। সঁচাকৈ আমাৰ মৰঙীখনত কোনো ফালৰ পৰাই কিন্তু শান্তি নাই দেই। কেতিয়াবা হাতী, কেতিয়াবা পানী, অশান্তিয়ে অশান্তি। কিছু কিছু মানুহৰ ভাগ্যত ভগৱানে কি লিখিলে কেতিয়াবা ময়ে ভাবি আচৰিত হৈ যাওঁ দেই। ব্ৰহ্মপুত্ৰ বাঢ়িলে অসম জুৰি বহুতখিনি অনিষ্ট কৰিলে, এইবাৰ আকৌ ধনশিৰি বাঢ়িলে। পানী ইমানেই জোৰত বাঢ়িলে যে কোনো মানুহে নিজৰ ঘৰৰ বয়-বস্তুবোৰ উলিয়াই আনিব নোৱাৰিলে। কাৰোবাৰ ঘৰৰ মুধচ, কাৰোবাৰ ঘৰৰ বাৰী পালেগৈ পানী। হয়, আজি আমি এওঁলোকতকৈ বহুত বেছি সুখতে আছোঁ, কাৰণ আমাৰ ইমানখিনি হাতীৰ অশান্তি আছে, বান্দৰৰ অশান্তি আছে, কিন্তু পানীৰ অশান্তিটো আমাৰ নাই। আজি এসাঁজ ভাত খাই আমি ধুনীয়াকৈ ৰাতিটো কটাব পাৰিছোঁ, কিন্তু তেওঁলোকে পানী হোৱাৰ অভাৱত নিজৰ ঘৰখন এৰি বেলেগত গৈ থাকিবলগীয়া হৈছে। হয়তো ৰাতি ভাত সাঁজ তেওঁলোকে ভালকৈ খাবলৈ পাইছেনে নাই আমি নাজানো, হয়তো ৰাতি টোপনিটো তেওঁলোকে ভালকৈ যাবলৈ পাইছেনে নাই আমি নাজানো। এইখন ঘৰ দেখিছে আপোনালোকে, এইহেন ধুনীয়া ঘৰখন এৰি আজি গৃহস্থ গৈ ক'ত আছেগৈ আমি নাজানো। পানী যিমান বাঢ়িলেও কিন্তু গাঁৱৰ কিছুমান মানুহ আছে মাছ খাবলৈও নেৰে। পানীৰ কাৰণে ৰাস্তাটোত গাড়ী মটৰ চলাৰো অসুবিধা হৈ গৈছে দেই। ৰাতিপুৱা এখন বাইকত পানী সোমালে বেলেগ এখন বাইকে ৰছীয়ে টানি টানি লৈ গৈছে মেকানিকৰ ওচৰলৈ, কাৰণ বাইকখন ষ্টাৰ্টে নোহোৱা হৈ থাকিলে। পানী পানীকৈ মৰঙী আৱৰঘাটতো পানী উঠি গ'ল। বৰ্তমান অলপ পানী কমিছে, কিন্তু যদিহে ভগৱানে বিচাৰে তেতিয়া কাইলৈ সকলো নিজ নিজ ঘৰত উপস্থিত হ'ব পাৰিব। এনেহেন সময়ত হয়তো মই আজি তেওঁলোকলৈ কিবা এটা সাহায্য নিব লাগিছিলে, কিন্তু সিমানখিনি ক্ষমতা মোৰ আজি নাই। যেতিয়া পাৰিম নিশ্চয় আগবাঢ়িম।